নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম এনাদাৰ ব্লগ ভিডিঅ'। আমি আজি ক'ত যাম আপোনালোকে চাওক। হাই, ৰেডি হৈ বহি আছা, ক'ত যাবা? বিয়া খাবলৈ যাম। ক'ত বিয়া খাব যাবা? ধুবুৰী জিলা। কোনে কেনে যাব? ঘৰৰ সকলোৱে? মৰ্ণিঙৰ পৰা ইমান পানী পৰি আছে যে আমি পানীৰ মাজতে ওলাবলগীয়া হ'ল, উপায় নাই। এতিয়া আমি লাহে লাহে বিয়াৰ ফালে গতি কৰিলোঁ। মেহবুব, কোন গান লাগে? মনে কয় আসাম যাব। সেইটো লাগে। বিয়া খাব যাই আছোঁ, সেইকাৰণে আমি সকলোৱে একেলগে আনন্দ কৰি আছোঁ। এই পাহাৰত আমি উঠি অলপমান এনজয় কৰি আছোঁ। প্ৰথমটো আমাৰ বলেৰো, ছেকেণ্ডটো I-20 আমাৰে চিষ্টাৰৰ। ইয়াতে সকলোৱে মানে ফটো উঠাৰ কাৰণে পোষ্ট মাৰি আছে। জোন ইফালে আহা, বিয়া খাবলৈ গৈ আছা? সেইকাৰণে ইয়াতে আহি অলপমান এনজয় কৰি আছা নেকি? সকলোৱে পোষ্ট মাৰি আছে। তামিম সিফালে কি কৰি আছে? তামিম, জোন মেহবুব, বিয়া ঘৰ পালা? বিয়া ঘৰত আহিছোঁ, সেইকাৰণে আমি গিফ্ট ল'বলৈ আহিছোঁ। এতিয়া আমি গিফ্ট চিফ্ট লৈ যাম। বিয়া ঘৰত কিবা চাহ পানী খাই আকৌ বজাৰ ল'ব আহিলোঁ। বিয়াৰ গিফ্ট ল'ব আহিলোঁ। ইয়াতে বজাৰটো কৰিম, এম বাজাৰ। ইয়াৰ পৰা কিবা গিফ্ট ল'ম বিয়াৰ কাৰণে। বিয়াৰ গিফ্টৰ কাৰণে আমি এতিয়া এম বাজাৰত আহিছোঁ, চাপৰ। জেবিন, কি ল'বা? চেণ্ডেল ল'বা? বিয়াৰ গিফ্ট ল'ব আহিলোঁ, বাট বিয়াৰ গিফ্ট ইয়াতে নহ'ল। মোৰ নিচে ইয়াতে তেওঁৰ স্কুলৰ যাৱতীয় বস্তু ল'লে আৰু এতিয়া আমি নেক্সট দোকানত যাব লাগিব। আমাৰ এই পিছফালৰ দোকানৰ পৰা মানে বিয়াৰ গিফ্টটো ল'লোঁ।